Hello guys, good morning. আজি ৰাতিপুৱাই ভাবিলোঁ এটা ব্লগকে কৰোঁ। আমি আচলতে ঘৰত নাই। কালি ক'ত আহিলোঁ বাৰু? কালি আহিলোঁ মোৰ জাজনী ঘৰত। ৰ'জ আৰু মই দুইজনী ইয়াতে থাকিলোঁ। কালিহে আচলতে ভিডিঅ' কৰি ৰখা নহ'লে কি কৰিলোঁ বা কি খালোঁ বা কি কৰিলোঁ। আচলতে মই ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ। জাজনীয়ে ক'লে এটা ব্লগ বনাওক দিয়ক। তেনেকৈ কোৱাৰ কাৰণে ভাবিলোঁ এটা বনাই দিওঁ। আজি শুই উঠি সেইকাৰণে মোবাইলটো ল'লোঁ। আজি ব্ৰেকফাষ্টনো কি কৰোঁ, তাইনো কি বনায় আপোনালোকক অলপ তাকে দেখাম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব কিন্তু। আজি আচলতে ৰাজমাহ বনোৱা যাব। ৰাজমাহ বনাব, সেইকাৰণে অলপ যোগাৰ কৰা হৈছে। ইয়াত পিঁয়াজ, আদা, নহৰু, বিলাহী দি পেলাই এতিয়া পেষ্ট বনোৱা যাব। তাৰপিছতে ৰাজমাহখিনি বইল কৰা হৈছে। ইয়াত দিয়া হৈছে দালচেনি, ইলাইচি আৰু নিমখ দি মানে বইল কৰিছে। তাৰপিছত এতিয়া আৰু এইখিনি বনাব। কেৰাহী গৰম হ'ল আৰু এতিয়া ইয়াতে তেল দিয়া যাব। তেল অলপ দিলে ইয়াতে তেল গৰম হোৱাৰ পিছত পনীৰ দি দিলে। পনীৰ বেছি নাছিলে দে, অকণমান আছিলে। কালি খালোঁ ন আমি আধা, তথাপিও আৰু টেষ্টটো উঠিব নেকি? ভাঙি যায় পানীটো, ভাঙি থাকে। পিঁয়াজ অকণমান পাঁচফোৰণ, অকণমান চেনি দি দিছে। তাৰপিছত বনাই থোৱা পেষ্টখিনি দিলোঁ। নিমখখিনি অকণমান দিছোঁ দেই, ৰাজমাহ দিছোঁ নে নিমখটো? শেষেই হ'ল, অকণমান আছিলে। কাশ্মীৰী মিৰ্চ পাউডাৰ, অকণমান গৰম মছলা পাউডাৰ, জিৰা পাউডাৰ। পেষ্টখিনি ঠিক হোৱালৈকে ভাজি লৈছে। এতিয়া ঠিক হ'লত ৰাজমাহ দি দিব। এয়া আমাৰ ৰান্ধনীজনী এতিয়া ৰাজমাহখিনি দি দিছে কেৰাহীত। ৰাজমাহ পানীটো নিদিওঁ দেই, অকল ৰাজমাহখিনি দিওঁ। ৰাজমাহখিনি অলপ টাইম এনেকৈ লৰাই দিম, ভাজি ল'ম আৰু অলপ। আচলতে খুব ভাল বনাই দেই, সেইকাৰণে আজি ভাবিলোঁ ভিডিঅ'টো বনাওঁ। তাইও ক'লে বনাবলৈ। মই বনোৱাত বেয়া। তাই চেষ্টাই নকৰে, তাই নবনায়ো কেতিয়াবা। এলাহ, মোৰ এলাহ আৰু আৰু এলাহ বোলো, মোৰ ওপৰত খোৱাত ধান্দা। মোৰ আৰু বনালে ভালো নহয় মোৰ, সেইকাৰণে মই ইচ্ছা নকৰোঁ, এনেই লোকচান হয়। এতিয়া কিন্তু মই অলপ অলপ শিকাই আছোঁ, এতিয়া বনাব লাগিব। শিকি আছোঁ এতিয়া লাহে লাহে। অকণমান পনীৰ আছে, সেইখিনি দি দিওঁ। পনীৰ বেছি থাকিলে আৰু বেছি সোৱাদ হয়। কালি আমি কি কৰিলোঁ? কালি আমি কৰিলোঁ কিবা কিবি। কালি ভিডিঅ' কৰা নহ'লে বাৰু। আজি মানে কালি ৰাতি ক'লে কৰিবলৈ, আজি বোলে আজি কৰিব আৰু কালি নকৰিলে। কৰাৰ কাৰণে আজি ভিডিঅ'টো আজি কি কৰিম? আজি আমি অলপ পিছত ফুল তুলিম, আপোনালোকক দেখাইছোঁ।
বাকী পানীখিনি এইখিনি দি দিওঁ বইল কৰা পানীখিনি এইখিনি পেলাই নিদিওঁ আচলতে এইখিনিতো ভিটামিন থাকেতো বহুত বইল হৈ যায় যে বস্তুটো সেইকাৰণে অলপ বেছিকৈ দি দিওঁ মানে পানীটো অকণমান বেছিকৈ দি যেতিয়া গ্ৰেভি হ'ব ন খাই তেতিয়া বেছি সোৱাদ লাগে উতলি উতলি যিখিনি গ্ৰেভি থাকে সেইখিনি বেছি ভাল লাগে খাব পানীটো অকণমান বেছিকৈ দিওঁ জিৰা দিলোঁ জিৰা কৰি অকণমান আৰু দি দিলোঁ জিৰা গুড়িটো খুব বেছি অন্যায় নকৰে জিৰা গুড়িটো ভালেই বোলো সেইকাৰণে অকণমান বেছি কৰিলে প্ৰব্লেম নাই য'তেখিনি দিব পাৰে আপুনি যিখিনি দিলে মানে আঞ্জাখন ধুনীয়া হয় এয়া আমাৰ আঞ্জা উতলি আছে পুৰা ধুনীয়া দিবলৈ যাওঁ অকণমান হৈছে খাই খাই এইবোৰ ধনিয়া খেতি কৰিছে দেই নিজে কৰিছে খালোঁ অকণমান ঘৰৰ ধনিয়া এইখিনি ৰাজমাহখিনি বনাই থাকোঁতে মানে এনেকৈ যদিও বইল কৰা যায় এনেকৈ অকণমান হেঁচি দিব লাগে ৰাজমাহটো ভাঙি দিব যায় অকণমান আৰু বেছিও নহয় এনেকৈ অকণমান হেঁচি ভাঙি দিলে মানে ভাল লাগে আৰু টেষ্টটো বেছি পায় গোটেইখিনি নহয় বা আধামান দিলোঁ আধামান তেনেকৈ গছত ৰোৱা জলকীয়া দুটা দি দিলোঁ দেই ঘৰৰ মই ৰোৱা জলকীয়া জলকীয়া দিছোঁ অকণমান দিছোঁ ছোৱালী আছে যে সৰু নাখায় যে সেইকাৰণে অকণমান কমকৈ দিছোঁ এতিয়া মোৰ আঞ্জাখিনি হওঁ অৱস্থা পালেই আৰু লাহেকৈ ইয়াতে মই অকণমান লাষ্টত অকণমান মই গৰম মছলা পাউডাৰ এড কৰিলোঁ তাৰপিছত ইয়াতে মই অকণমান আমুলৰ ফ্ৰেছ ক্ৰীমটো দিলোঁ ক্ৰীমটো দি দিলোঁ আপোনালোকে মানে থাকিলে দিব পাৰে নাথাকিলে নিদিলেও কথা নাই নিজৰ কথা এইটো মানে দিলে বেছি টেষ্ট হয় তাৰপিছত এতিয়া মই যে এয়া ঘৰৰ যে ধনিয়াখিনি এইখিনি এড কৰিম মই ইয়াতে মোটামুটি ৰেডি হৈ গ'ল ইয়াতকৈ আৰু অকণমান মানে ডাঠ কৰিলে গ্ৰেভিটো খাই বেছি ভাল লাগে ৰুটিৰ লগতে হওক নাইবা চাউলৰ ভাতৰ লগতো খাব পাৰে কিন্তু আমাৰ ছোৱালীয়ে মানে অকণমান এনেকৈ জোল বনাই ৰাখিলে অলপ বেছি ভাল পায় সেইকাৰণে ইয়াতে মই অফ কৰি দিলোঁ হৈ গ'ল এয়া আমাৰ আঞ্জা ভাত ৰেডি এতিয়া আমাৰ দুইজনীয়ে খাবলৈ লৈছে এতিয়া খাবনে পুৰা টেষ্টি হৈছে ভাল লাগিছেনে খাই চাইছোঁ অকণমান টেষ্টি নে ভাল লাগিছে এতিয়া খাবা আৰু ন ধুনীয়াকৈ খাই দিবা দেই ফিনিছ কৰি এয়া আমিও ভাত লৈ দিছোঁ খাবলৈ পুৰা খাবলৈ ঠিকছে খাওঁ টেষ্টি হৈছে আঞ্জা তাৰপিছত এইটো তাই ঘৰত বনাইছিলে জলফাই আচাৰ এইটো পুৰা মজা দেখাই দিয়া এয়া পুৰা মজা হৈছে সেইটোও মজা পুৰা খাবলৈ এতিয়া খাওঁ আৰু পুৰা আপোনালোকে চাওক আৰু কালি আঞ্জা আছিলেনে মাংসৰ আঞ্জা এয়া কালিৰ মাংসৰ আঞ্জাখিনি কালিতো ভিডিঅ' কৰা নহ'লে মই ভাবিলোঁ আজিয়ে দেখাই দিওঁ অলপ আছিলে তাকে আমিও খাওঁ বোলো আজি এতিয়া গৰম কৰি এয়া আচাৰ
আমাৰ খাই হৈ গ'ল পুৰা খালি কাঁহী চফা কৰি দিলোঁ কাঁহী চফা আমাৰ মজা হৈছিলে পুৰা খালোঁ আৰু এতিয়া ফুলটো এতিয়া তাই টাব আনি থৈছে এতিয়া টাবত তাই মাটি দিব মাটিৰ খুব অভাৱ দেই আমি মাটিবিলাকতে এনেকৈ সাৰ পানী দি মানি প্লেন লগৰ এজনীৰ পৰা আনি থৈ দিছিলোঁ এই জপা মই 170 দি ৰাখিছোঁ এইজোপা পুলি হ'লে মই দিম পুলি হয় নে কি হয় ইয়াৰ পুলি নহয় ইয়াৰ নহয় ডাল হয় ডাল ডাঙৰ হ'লে বহুত ডাঙৰ হ'লে ছিঙিব পৰা যায় এইবিলাক ইয়াতে নহ'ব মানে ডাঙৰ এতিয়া মাটিত পুতিম মাটিত পুতিলে মা ঘৰত যেনেকুৱা আছে তেতিয়া ডাঙৰ হয় এনেই হেৰি নহয় বেম্বো গছ এজোপা আনিছোঁ মই লগৰ এজনীৰ ঘৰৰ পৰা আনিছোঁ গছৰ পৰা এতিয়া মানে কি হয় বেম্বো গছবিলাক যেতিয়া মানে টাবত মানে পানী সচৰাচৰ পোৱা যায় ন পানীত থ'লে মানে খুব বেছি নাবাঢ়ে মানে বেছি ডাঙৰ নহয় সি সেইকাৰণে ভাবিছোঁ এডাল মানে এজোপামান ইয়াতে পুতি দিম আৰু এজোপামান মানে টাবটোত মই সজাই থ'ম পানীত হয় দি টেবুলত থৈ দিম এতিয়া মানে এডাল মানে ইয়াতে লগাম দেখিছেনে এইটো মানে কি হয় মোৰ হাজবেণ্ডৰ মই মানে বিয়া হৈ নাহাৰে কাপ এইটো তেওঁ মানে অফিচত এইটো চাহ আৰু এইটো এতিয়া মই ৰাখি থৈছোঁ ধুনীয়াকৈ তাত মানে এতিয়া মই অলপ ডেক'ৰেশ্যন কৰিছোঁ ডেক'ৰেশ্যন কৰি এনেকৈ বেম্বো ৰাখিছোঁ এতিয়া ইয়াৰে আধা মই ইয়াতে পুতিম আধা এইটো থৈ দিম সকলোৱে জানেই চিনাকি কৰি দিয়া নিশ্চয় প্ৰয়োজন নাই তথাপিও কৈছোঁ আৰু স্নেক প্লেন লগোৱাৰ এটা সপোন আছিল আজি লগালোঁ কি হয় স্নেক প্লেনটো ভিতৰত থ'লে অক্সিজেন দিয়ে বুলি কয় বহুত বেছি অক্সিজেন পোৱা যায় সেইকাৰণে তাক মই ধুনীয়াকৈ লৈ ল'লোঁ নতুন টাবত এতিয়া ভিতৰতে মোৰ ধেৰ আছে স্নেক প্লেন মোক নালাগে এটা দিব আনি আপোনাৰ পৰা মই এটা লৈ আনি আপোনাৰ পৰা এইটো ৰশ্মিয়ে দিয়া এইটো স্নেক প্লেনটো তাইক থেংক ইউ ৰশ্মিয়ে চালে নিশ্চয় ভাল পাব তাইক এটা থেংক ইউ দিলোঁ সেইকাৰণে তাই আৰু ফুল কৰিছে মই সেইবোৰো আপোনালোকক দেখাই দিম এতিয়া ভিডিঅ' কৰি আপোনালোকে চাই থাকক ভিডিঅ'টো Softly spoken with no strings tying you to me I'm happy in your company with no emotion cause my love deserves to be free ফুলৰ লগতে তাই শাকৰ খেতিও কৰিছে তাই বেছিকৈ শাকৰ খেতিয়ে কৰে ফুল এতিয়াহে কৰিব লৈছে আগৰ পৰা শাকেই বেছিকৈ কৰে তাই খানা পিনা ৰান্ধিও ভাল পায় ন সেইকাৰণে মানে শাকৰ খেতি বেছিকৈ কৰে আৰু Told me you don't really do commitment, trust me. Consider your message received. When you said you couldn't take us too serious. Hello guys. আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আপোনালোকে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আজিলৈ বাই Flash in the pan, but we can still have fun for now.